যেনে তেনে অলপ মেকআপ কৰি পেলাই ময়ো বিয়ালৈ ওলাই গ'লোঁ। কইনা বহি আছে, কইনাক মেকআপ কৰি ধুনীয়াকৈ থৈ দিছে। দিনত ভিডিঅ' কৰা নহ'লে, ৰাতি তাৰপিছত গা ধোৱা সময়তহে ভিডিঅ' কৰিলোঁ। ময়ো তাক গা ধুৱাই দিলোঁ। দৰা আহি পাই গ'ল। দৰা ঘৰৰ পৰা অহাজনে মোক মাৰিব লৈছিলে, মোৰ ভাইটি আৰু দাদা লগ লাগি তাক 2 মিনিটমান উশাহে ল'ব নোৱাৰা কৰি দিলে স্প্ৰে। তাৰপিছত ভণ্টিয়ে দৰাক ভৰি ধুৱাই দিলে, খুৰীয়ে দৰাক আদৰিলে আৰু দাদাই আঙুঠি পিন্ধাই দিলে, গামোচা সলনি কৰিলে। কইনাক লৈ আহিলে বৰ উলিয়াই। ভিডিঅ' মাজতে কৰা নহ'লে, গোটেই নিয়মখিনি উঠাব নোৱাৰিলোঁ। আচলতে হোম পোৱা নাছিলে, তেওঁলোকৰ নিয়মমতে হোম নুপুৰে। তেওঁলোক আচলতে হৰিধনীয়া মানুহ হয় যে, সেইটো কাৰণে হোম নুপুৰে। তাৰপিছত মালা পিন্ধালে, তাৰপিছত বায়ে সেৱা কৰিলে, খাই বৈ ল'লোঁ। ৰাতিপুৱা হৈ গ'ল, বাক উলিয়াই দিবও হ'ল। এইখিনি সময় সঁচাকৈ বৰ দুখ লাগে। এজনী ছোৱালীয়ে গোটেই জীৱনটোৰ কাৰণে বেলেগৰ ঘৰলৈ গুচি যাবলগীয়া হয়। বাৰু আমিও ভিজি ভিজি ঘৰলৈ গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানেই, বাই।